रो रहे हो? मेरा खिलाने वाला कोई नहीं। कहाँ रहते हो आप? यहाँ पे कहीं भी बैठे सो जा। মা দেউতা তহঁতে জীৱনত একো কৰিয়েই দিব নোৱাৰিলি, যাৰ বাবে আজি মোৰ জীৱনটো এনেকুৱা হ'ল। এইদৰে কোৱাৰ আগতে মা দেউতাই জীৱনত আমাক কি কৰি দিলে কি কৰি নিদিলে তাৰ বাবে অকণমান পিছুৱাই যাম। পৃথিৱীত ভূমিষ্ঠ হোৱাৰ আগতেই গৰ্ভত স্থান কোনে দিছিল? মায়ে। উপজেই প্ৰথমটো উশাহ ক'ৰ পৰা পাইছিল? মা। উপজাৰ পিছতেই ভোক পিয়াহ এইবোৰ নিবাৰণ কোনে কৰিছিল? মায়ে। নৱজাতক শিশুটিক পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ গাখীৰ পান কৰিবলৈ দি পুষ্ট কৰি কোনে ৰাখিছিলে? মায়ে। সামান্য এটা অসুখ হ'লে প্ৰথমতেই প্ৰাথমিক চিকিৎসকজন কোন আছিল? মা। টুকটাককৈ খোজ কাঢ়িবলৈ শিকোঁতে পৰি যাম বুলি আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকাইছিলে কোনে? মায়ে। জীৱনৰ প্ৰথম স্কুলীয়া জীৱন আৰম্ভ হওঁতে প্ৰাথমিক শিক্ষা অ আ ক খ এইবোৰ কোনে শিকাইছিলে? মায়ে। জীৱনৰ সংস্কাৰ ধৰ্মীয় ৰীতি নীতি এইবোৰ প্ৰথমতে আমি ক'ৰ পৰা শিকিছিলো? মা। স্কুলীয়া জীৱনত সফল হলে আটাইতকৈ সুখ পোৱা মানুহজন কোন আছিল? মা। বিফল হলে আটাইতকৈ দুখ পোৱা মানুহজন কোন আছিল? মা। সদায় লেতেৰা কৰি অনা কাপোৰখিনি বিনা বেতনে কাপোৰ ধুবলৈ ধুবি কোন হৈছিল? মায়ে। ঘৰুৱা কাম বাচন বৰ্তন ধোৱা বিভিন্ন ধৰণৰ কামবিলাক কৰা ঘৰত কাম কৰা বাইজনী কোন আছিল? মা। স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত বাহিৰত যেতিয়া আমি প্ৰথম ওলাইছিলো কোনজন মানুহ ভাল হ'ব পাৰে কোনজন মানুহ বেয়া হ'ব পাৰে এইবোৰ কোনে শিকাইছিল? মা। কেনেকুৱা সংগত থাকিলে জীৱনটো ভাল হ'ব পাৰে কেনেকুৱা সংগত থাকিলে জীৱনটো নষ্ট হৈ যাব পাৰে এইবোৰৰ পৰা সাৱধান কোনে কৰি দিছিলে? মায়ে। চাকৰি কৰাৰ পিছত বিজনেছ কৰাৰ পিছত যেতিয়া বাহিৰত থাকিব লগা হ'ল প্ৰত্যেকটো দিনতেই মনৰ পৰা আশীৰ্বাদ কৰি থকা মানুহজন কোন আছিল? মা। বাহিৰত থাকিও ঘৰলৈ পইচা পঠিয়াব নোৱাৰিলেও মনত খং নকৰি আক্ৰোশ নকৰি সদায় মনৰ পৰা আশীৰ্বাদ দি মোৰ পোনাটো কুশলে থাকক য'তেই আছে ভালেই থাকক তাৰ জীৱন আৰু ভাল হওক তেনেকৈ আশীৰ্বাদ কৰা মানুহজন কোন? মা। ইমান জীৱনৰ কাৰ্যকলাপ চলি থকাৰ পিছত ইয়াৰ আঁৰত থকা মানুহজন কোন? সেইটো দেউতা যে কেতিয়া সন্মুখত নাহে আৰু পৰাই সদায় সহায় কৰি থাকিব জীৱনটোক এচিষ্ট কৰি থাকিব। তথাপিতো আমি কওঁ মা দেউতা তহঁতে আমাৰ জীৱনৰ বাবে কি কৰিলি? একোৱে নকৰিলি